সেই কচ শ্ৰেণীৰ যিখিনি শিশু তেওঁলোকৰ বয়সো 5 বছৰৰ পৰা 6 বছৰ অংগনবাড়ীত যিসকল শিশু আহে তেওঁলোকৰো বয়স 3 বছৰৰ পৰা 6 বছৰ তো দুই ঠাইতে একেটা বস্তু থকা তেতিয়া এটা মানে চিন্তাৰ বিষয় হৈছিল যে একেখিনি বয়সৰ বাচ্চা কোনে পঢ়াব তেতিয়া শিক্ষানীতিত মানে তেনেকে ক'লে যে যদি 12 ষ্টেণ্ডাৰ্ড পাছ কৰা যদি ৱাৰ্কাৰ থাকে 6 মাহ তেওঁলোকক ট্ৰেইন আপ কৰালে তেওঁলোকে অংগনবাড়ী কেন্দ্ৰতে শিক্ষা ল'ব পাৰিব আৰু যিসকল মেট্ৰিক পাছ তেওঁলোকক এবছৰ ট্ৰেইনিং দিব লাগিব না তেওঁলোকক আমি এই ট্ৰেইনিঙৰ কাৰণে যিখিনি তেওঁলোকৰ কামেই এইটো তেওঁলোকে নতুন কাম একো কৰিব নালাগে ধৰক মই গাড়ী ভালকে চলাব নাজানিছিলো কেনেকে এক্সেলেটৰ দবাব লাগে এতিয়া মই ড্ৰাইভিং ভালকে শিকিছো গাড়ীখন ভালকে চলাম কথাটো এতে নকয় ইয়াৰ লগত মাননীৰ যোগাযোগ নাই মানে এতিয়া ধৰক কোনোবা এজন শিক্ষক হৈছে মই এজন বিষয়া মোক চৰকাৰে বাহিৰত প্ৰশিক্ষণৰ কাৰণে পঠায় প্ৰশিক্ষণ লৈ আহি মোৰ দৰমহা বাঢ়ে নেকি দৰমহাৰ লগত প্ৰশিক্ষণৰ যোগাযোগ নাই প্ৰশিক্ষণ এইটো কাৰণে দিয়ে যাতে মোৰ ডিচিশন মেকিং পাৱাৰ বাঢ়ে মোৰ ডেলিভাৰেবলছ বাঢ়ি যায় যাতে মই তৎক্ষণাৎভাৱে মই নিজে এটা চিন্তা কৰি নিজে এটা কাম কৰিব পাৰো যেটো স্কিল মানে স্কিলটো